নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক আলু আৰু তেতেলীৰে এখন চাটনি বনাই দেখুৱাম। এই চাটনিখন আপোনালোকে বিলাহী বা টমেটোৰ যি চাটনি তাতকৈ আৰু বেছি আপোনালোকে খাবলৈ ভাল পাব। আৰু মই এই চাটনিখনত কি ব্যৱহাৰ কৰিছো সেইখিনি দেখুৱাই লওঁ। মই এমুঠি ইয়াতে তেতেলী মই আগতে এইখিনি পানীত ভিজাই থৈ পেলাই তাৰ পেষ্টটো উলিয়াই লৈছো। আৰু দুটা ডাঙৰ সাইজৰ মই আলু কাটি লৈছো মিহি মিহিকে। আৰু এটা মই ইয়াতে শুকান জলকীয়া দিম। মই ইয়াতে ব্যৱহাৰ কৰিম সৰিয়হ, বগা সৰিয়হ মই ব্যৱহাৰ কৰিম। আৰু মই ইয়াতে সোৱাদ অনুসৰি নিমখ দিম। এতিয়া আপোনালোকক মই কিভাৱে বনাইছো আহকচোন দেখুৱাম। মই ইয়াতে ৰিফাইন তেল অলপ দি ললো। এতিয়া মই ইয়াত আলুখিনি দি দিম। এই আলুৰ যিটো চাটনি, এই চাটনিখন খাবলৈ সঁচাকে খুবেই অপূৰ্ব। এইখন আপোনালোকৰ বিলাহীৰ যি আমি চাটনি বনাওঁ সেই বিলাহীৰ চাটনিতকৈ বহুত গুণে বেছি টেষ্ট কৰা সোৱাদযুক্ত। যিহেতু আমি চব সময়তে বিলাহী নাপাওঁ, সেইকাৰণে আমি এইদৰে আমি চাটনিখন বনাই আমি ৰুটি দি, পৰঠা দি, ভাতে দিও আমি খাব পাৰোঁ। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দিলো। মই হালধি দিলো অলপ ইয়াত। মই ইয়াতে কাশ্মীৰী জলকীয়াৰ যিটো পাউডাৰ সেইটো অলপ দিলো। এতিয়া মই ইয়াতে অলপমান পানীৰ ব্যৱহাৰ কৰিম। আৰু পানীখিনি দি মই এই যিখিনি তেতেলীৰ মই পেষ্ট বনাই লৈছিলো সেইখিনি ইয়াতে ঢালি দিম। এতিয়া এই আলুখিনি উতলি অহাত মই ঢাকনা মাৰি সিজিবলৈ দিলো। আলুখিনি সিজি অহাৰ পিছত মই ভালদৰে আলুখিনি মিলাই পেলাইছো যাতে এইখিনি পুৰা মিক্স হৈ যায়, মানে আলুখিনি টুকুৰা টুকুৰ হৈ নাথাকে। এতিয়া মই ইয়াতে সামান্য গুড় ব্যৱহাৰ কৰিছো। আপোনালোকে গুড় দিলেও গুড় দিব পাৰে, আৰু কোনোবাই যদি ভাবে চেনি দিবলৈ চেনি অলপ দিব পাৰে। তেতিয়া আমাৰ যিটো খাট্টা মিঠা এটা ফ্লেভাৰ আহিব, টেষ্ট এটা আহিব। মোৰ চাওক চাটনিখন হৈ গৈছে। এতিয়া মই ইয়াতে অলপ ফুড কালাৰ ব্যৱহাৰ কৰিছো। কালাৰটো আনিবৰ কাৰণে আপোনালোকে দিলে দিব পাৰে, আৰু নহলে যদি কোনোবাই নিদিয়ে তেনেহলে এইটো স্কিপ কৰিব পাৰে। এয়া চাওক মোৰ আলু আৰু যিখন মই তেতেলী দি চাটনি বনাইছো সেইখন হৈ গ'ল। এতিয়া আমি পৰঠা দি এইখন গৰমে গৰমে পৰিবেশন কৰিম। আপোনালোকৰ যদি
ভাল লাগিছে মোৰ ৰেচিপিটো তেনেহলে বনাই আপোনালোকে খাব খাই যদি ভাল পায় আপোনালোকে কমেন্ট কৰিব লাইক কৰিব আৰু মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব ধন্যবাদ